হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চাওক, আজি ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ, বহুতে সোনকালে 5:03 হৈছে। বাপৰে, 5:03 উঠিছোঁ, মই নিজৰে বিশ্বাস হোৱা নাই, বহুত অসম্ভৱ কাম কৰি পেলালোঁ। এতিয়া কি ক'ম চাওক, আজি যিহেতু 22 তাৰিখ, আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কি কৈছে, জনতা কাৰ্ফিউ পালন কৰিব দিছে। তো আজিতো ৰুমতে সোমাই থাকিব লাগিব, সেইকাৰণে সোনকালে উঠি গাটো ধুম বুলি ভাবিছোঁ। এতিয়া অলপ পিছত গাটো ধুম আৰু মানে কি জানানে, কোনদিনা মোৰ বহুত দেৰি হয়, 7টা বাজে 8টা বাজে, ইমান দেৰিকৈ উঠি কিনে মই একো খাবও নোৱাৰোঁ, ভাত চাত একো খাব নোৱাৰোঁ আনকি। তো আজি ভাল লাগিছে উঠি, কিন্তু বহুত টোপনি লাগি আছে। এতিয়া গাটো ধুম, মোটামুটি 6টামানত গাটো ধুওঁ নেকি, 6টামানত গাটো ধুম, তাৰপিছত আৰু ৰুমতে সোমাই থাকিম একদম ৰাতি 9টালৈ। তো চাই থাকক ভিডিঅ'টো। আৰু মই কি দেখুৱাম ভিডিঅ'টোত আজি, যে মই কি কৰি থাকোঁ দিনটো, কিবাটো কৰি থাকিব লাগিব না, যিহেতু ৰুমতে সোমাই থাকিব দিছে। তো আৰু মই আপোনালোকক আজি মোৰ চকটো দেখুৱাম, কিমান নীৰৱ হৈ আছে, কিমান চিনচান হৈছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই মৃগেন, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৃগেন জ্যোতি। ফ্ৰেণ্ডছ, মানে এতিয়া আপোনালোকক মই অলপ চকটো বাহিৰ কিনে ওলাই যাই দেখুৱাম। এই ঘৰত ইমান বাহিৰত নোলাওঁ, অলপ বাহিৰত ওলাই দেখুৱাম। এই চব চুনচান হৈছে মানে, আৰু শালমাৰৰ চক এইটো। চকটো যিহেতু ঘৰৰ কাষতে চক, দৰ্জা মেলি থৈ গ'ল, দেখাই দিম ৰ'ব এক ছেকেণ্ড। চাওক, সেইখন চাহৰ দোকান আছিল, চাহৰ দোকানখন বন্ধ। দুজনমান মানুহ ওলাইছে দেখোন ঘৰৰ পৰা, কৰোণা নহ'লেও হ'ল আৰু। সেইখন মাংস কটা দোকান, এখন দোকান খুলছে, বাকী চুনচান হৈছে চব। ভাৰত বন্ধ দিয়াৰ নিচিনা হৈছে, এখন গাড়ী নাই, একদম চব দোকান বন্ধ হৈ আছে। এজন মানুহে ওলাইছে ঘৰৰ বাহিৰত, একদম চুনচান হৈছে, চব চুনচান, এখন গাড়ী দেখা নাই এতিয়ালৈকে। আৰু সেইটো হালদাৰ কিনে যোৱা ৰাস্তা, কিন্তু সেইটো মানে কি বন্ধ হৈ আছে সেইফালে। আৰু এইবিলাক দোকানো বন্ধ হৈছে, চব বন্ধ হৈছে। আমাৰ ঘৰৰ কাষতে এখন দোকান আছে, সেইখনো বন্ধ। আৰু আমাৰ ঘৰটো সেইটো। তো মই বেছি ওলাই আপোনালোকক দেখুওৱা নাই, কাৰণ ওলাব যিহেতু হাক দিছে। ভাত চাত খাই কিনে এতিয়া পুৰণি ফটোবোৰ চাই আছোঁ। আচলতে পুৰণি ফটোবোৰ চাই বহুত ভাল লাগে, যেতিয়া মা দেউতাৰ বিয়া হৈছিল, বা নিজে যেতিয়া বহুত সৰু আছিলোঁ, সেইবোৰ ফটো চাই মানে বহুত ভাল লাগে। তেনেকৈ তাকে চাই আছোঁ, নহ'লে দিনটো কেনেকৈ যাব। তাকে চাই আছোঁ। এতিয়া কেতিয়া বাজিল, 11টাই বাজিল। বাপৰে, বহুত টাইম হৈছে, যোৱা আৰু দিনটো তাড়াতাড়িকৈ। करो ना काम ये करो ना, दुआ ये करना, किसी को ये होना। करो ना काम ये करो ना, दुआ ये करना, किसी को ये होना। होगा ना करो ना, हाथ तू धोना, जल्दी से सोना, टाइम न खोना, टेंशन तुम लो ना। ओ भाई, मुझे मारो। মাথা বেয়া গ'ল, সেইকাৰণে এতিয়া ছবি আঁকিব ধৰিছোঁ। ছবি আঁকিব লৈছোঁ ঠিকেই, কিন্তু কাঠ পেঞ্চিলে আছে, ৰবাৰডাল নাই, মানে ৰবাৰডাল বিচাৰি পোৱা নাই। ছবি বহুত দিনৰ মূৰত আঁকিছোঁ, এতিয়া কেনেবা হৈছে আৰু চাওঁ। কি সাংঘাতিক ছবি, দেখি ভয় লাগি যায় দেখোন। এতিয়া 1:30মান বাজিল, ছবি তবি আঁকি এতিয়া ফাইলটো উলিয়াই আনিছোঁ ৰ'ব। এই সৰুকালৰ এই মাৰ্কশ্বিটবিলাক চাওঁ, অংকুৰ, প্ৰাক-প্ৰাথমিক, দ্বিতীয় প্ৰথম শ্ৰেণী, এইবিলাক চাওঁ। কাৰণ সৰুকালেতো আমাৰ ৰোল নম্বৰ 1, 2, 3, 4 থাকে। এতিয়া লাহে লাহে যিমান ডাঙৰ হৈ যায়, বাপৰে, 52, 48, 67, 102, বাপৰে, মোৰ কলেজত 210 পাইছে। সেইকাৰণে এইবিলাক চাই ফাইল চাই কিনে এতিয়া জি নিউজ চাই আছোঁ। 3টাই বাজিল। এতিয়া ভাত খাম লাহেকৈ, ভাত খাব মাতি আছে মা দাৰে। এতিয়া ভাত চাত খাই কিনে অলপ শুই কিনে ভিডিঅ'টো সমাপ্ত কৰিম, কাৰণ ভিডিঅ'টো এডিটো কৰিব লাগিব। তো চাই থাকক। এতিয়া ভাত চাত খাই কিনে আহিলোঁ, আৰু বাজিছে 3:30। এতিয়া 1 ঘণ্টা বা 1.5 ঘণ্টামান হ'ল, কাৰণ ৰাতিপুৱা সোনকালে উঠিছোঁ যে, সেইকাৰণে বহুত টোপনি ধৰিছে, উঠা অভ্যাস নাই। তো ফ্ৰেণ্ডছ, এতিয়া বাজিছে 5টা, আৰু সকলো মানুহে ধুনীয়াকৈ জনতা কাৰ্ফিউটো সুন্দৰকৈ পালন কৰিছে। তাৰ কাৰণে মই সকলোকে
ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও যিসকলে আমাৰ কাৰণে 24 ঘণ্টা সময় লাগি আছে এনেদৰে কৰোণা ভাইৰাছটো আঁতৰাবৰ কাৰণে, সেই সকলোকে মই অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াতো 5টা বাজিছে আৰু আপোনালোকে ভাবিব পাৰে যে তুমি এইটো কি ভিডিঅ' দিলা। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভিডিঅ'বোৰ আচলতে আপোনালোকে এনেকৈ দিব পাৰিব ছ'চিয়েল মিডিয়াত, দিব এনেকুৱাকৈ ভিডিঅ' দিব দিছে একচুৱেলি। তো মই ভাবিলোঁ এটা ইউটিউবত এনেদৰে ভিডিঅ' দি দিওঁ। তো ভিডিঅ'টো ইমান এটা খুব বেছি ভাল নালাগিল, তথাপিতো চেষ্টা কৰিছোঁ কিবা এটা দিবলৈ। আৰু এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ বহুত কষ্টকৰ হয়। চাব মই এতিয়া ৰাতিপুৱা 5 বজাৰ পৰা এনেকুৱাকৈ লাগি আছোঁ, এতিয়াতো সন্ধিয়া 5 বাজিল। ভিডিঅ' বনাওঁতে এডিটটো কৰিব আছে এতিয়া। তো ভাল লাগিলে ছাপোৰ্ট কৰি থাকিব এনেকৈ। আজিলৈ ইমানেই, থেংক ইউ। আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব, থেংক ইউ।